Hey everyone, যোৱা ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে আমখিনি ৰ'দত ধুনীয়াকৈ শুকাব দিছিলোঁ নিমখ দি পেলাই। এতিয়া এইখিনি শুকোৱাৰ পিছত ইয়াতে অকণমান ৰেড চিলি পাউডাৰ দি পেলাই ইয়াক আকৌ ধুনীয়াকৈ ৰ'দত দিছোঁ। এতিয়া আমখিনি বনাবলৈ সাজু হৈছে। তাৰপিছত দুপৰীয়া কি কৰিলোঁ, মই এনেকৈ 1 লিটাৰ পানী ল'লোঁ। এই পানীত মই এনেকৈ মিচিৰিটো দুটুকুৰমান এনেকৈ দি পেলাই মই দিনটো ইয়াক মিচিৰি পানীটো খাবলৈ চেষ্টা কৰোঁ। যিহেতু ডক্টৰে মোক যথেষ্ট পৰিমাণে পানী খাবলৈ দিছে দিনটোত এটা কিবা ইনফেকশ্যনৰ কাৰণে, সেইকাৰণে মই যিমান পাৰোঁ পানী খাবলৈ চেষ্টা কৰোঁ। আপোনালোকেও খাবচোন গৰমৰ দিনকেইটাত। আমৰ আচাৰত দিবলৈ মছলাখিনি মই ইয়াতে ধুনীয়াকৈ ভাজি পেলাই গুড়া কৰি লৈছোঁ। ইয়াতে আছে আপোনাৰ জলকীয়া, শুকান জলকীয়া, তাৰপিছত জিৰা আছে, তাৰপিছত ধনিয়া গুটি আছে আৰু চফ আছে আৰু কালজিৰা আছে, কালজিৰা আৰু বেহাৰ আছে। এতিয়া এইখিনি ধুনীয়াকৈ গুড়া কৰি পেলাই ইয়াতে মিঠাতেল দি ইয়াক ধুনীয়াকৈ ৰ'দত অকণমান সময় দি থৈ দিম। এতিয়া এইখিনি মছলাখিনি, যিখিনি মছলা ভাজি থৈ দিয়া গৈছিলে, গুড়া কৰি থৈ দিয়া গৈছিলে, মছলাখিনি গোটেই আমৰ ওপৰত দি দিলোঁ। দি পেলাই ইয়াতে এতিয়া কি দিম, মিঠাতেল। গোটেই 1 লিটাৰ মিঠাতেল ইয়াতে দি দিলোঁ। যিহেতু আমৰ পৰিমাণটো অকণমান বেছি, সেইকাৰণে তেল লাগিবই। তেলটো হ'লে অকণমান আচাৰটো ভাল লাগে ন? হে, ভিনেগাৰ। ইয়াতে এতিয়া গোটেই মছলাখিনি দি লোৱা গ'ল। তাৰপিছত ইয়াতে অকণমান ভিনেগাৰ দিব লাগিব। এতিয়া ভিনেগাৰ দিলে আৰু আমি গোটেই বছৰটোলৈ আচাৰটো ভালে থাকিব। তেতিয়া আৰু ইমান কথা আহি নপৰে, ধুনীয়াকৈ খাব পৰা যাব। আৰু অলপ মছলা দি দিলোঁ, ইয়াতে কম হৈ যাব। আৰু এয়া ভিনেগাৰ ন? ভিনেগাৰটো দি উঠাৰ পিছত ইয়াক আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিলোঁ আৰু ইয়াক ভালকৈ ৰ'দত দিব লাগিব, তেতিয়াহে খাবলৈ ভাল হ'ব। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই গোটেই মছলাখিনি আমত লাগি যোৱাকৈ এনেকৈ থৈ দিম। 2 দিনমান এনেকৈ ৰ'দত থাকিব লাগিব ন? 2 দিনমান এনেকৈ পূৰা অলপ ৰ'দটো চোকা হৈ আছে, ভাল হৈছে এতিয়া আচাৰ বনাবলৈ। গতিকে এতিয়া এনেকৈ ধুনীয়াকৈ 2 দিনমান এনেকৈ ৰ'দত থৈ দিলে ধুনীয়াকৈ মানে মছলা পূৰা আমত সোমাই যাব আৰু তেতিয়া খাবলৈও টেষ্টি হ'ব, হয় নাই? মজা। জলকীয়া চব ধুনীয়া হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আচাৰখিনি হৈ গৈছে। তাৰপিছত এতিয়া ধুনীয়াকৈ বটলত তাক ভৰাই থৈ দিম আৰু 1 বছৰলৈকে ইয়াক ষ্ট'ৰ কৰি ৰাখিম।